বিটিচিৰ যোৱা নিৰ্বাচনত বিটিচিৰ পৰিষদৰ যেতিয়া ২.৫ বছৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া অসমৰ তদানীন্তন বিত্তমন্ত্ৰী আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিটিচিৰ নিৰ্বাচনত প্ৰচাৰ চলাই কৈছিল যে তাত যিবোৰ ভিচিডিচি আছে এই ভিচিডিচিবোৰত দালাল ৰাজ চলি আছে আৰু হাগ্ৰামা মহিলাৰীয়ে তাত তেওঁৰ মানুহবোৰ তেওঁৰ দলৰ মানুহবোৰ তাত নিযুক্তি দি তেওঁৰ নমিনেট কৰি চৰকাৰীভাৱে সেই ভিচিডিচিবোৰ তেওঁ গঠন কৰিছে আৰু সেই ভিচিডিচিৰ জৰিয়তে তেওঁ চূড়ান্ত দুৰ্নীতি বিটিচিত চলাই আছে বুলি তেতিয়াৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অভিযোগ উত্থাপন কৰিছে আৰু সেই একেটা খুলত কথা কৈছিল তেতিয়া ইউপিপিএলৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে বিটিচিত যদিহে বিজেপি আৰু ইউপিপিএলে জইণ্টলি চৰকাৰ গঠন কৰিব পাৰে বা পৰিষদ গঠন কৰিব পাৰে তেওঁলোকে ইমিডিয়েটলি ভিচিডিচিৰ নিৰ্বাচন পাতিব পঞ্চায়ত নিৰ্বাচনৰ আৰ্হি আজি ২.৫ বছৰ হৈ গ'ল আজি তেওঁলোকৰ বিটিচি প্ৰশাসনৰ প্ৰমোদ বড়োৰ শাসনৰ ২.৫ বছৰ সম্পূৰ্ণ হৈ গ'ল আৰু ২.৫ বছৰ পিছত নিৰ্বাচন অনুষ্ঠিত হ'ব বিটিচি আজিলৈকে তেওঁলোকে ভিচিডিচি নিৰ্বাচন পাতিবৰ কাৰণে কোনো ধৰণৰ যোজা নচলালে কোনো ধৰণৰ তেওঁলোকৰ এতিয়ালৈকে কোনো নাম গোন্ধে নাই যে বিটিচিৰ ভিচিডিচিৰ নিৰ্বাচন পাতিব আমি অসম তৃণমূল কংগ্ৰেছে কৈছো যে একেধৰণৰ হাগ্ৰামা মহিলাৰীৰ সময়ত যি ধৰণৰ দালাল ৰাজ চলিছিল ভিচিডিচিত বিটিচিত যি ধৰণৰ দালাল ৰাজ চলিছিল দুৰ্নীতি চলিছিল একেধৰণৰ দুৰ্নীতিৰ পোষকতা কৰি আছে প্ৰমোদ বড়োৱে বিটিচিৰ বৰ্তমান অধ্যক্ষ প্ৰমোদ বড়োৰ নেতৃত্বত একেধৰণৰ দালাল ৰাজ চলিছে একেধৰণৰ দুৰ্নীতি চলাই আছে কাৰণ এবছৰ পূৰ্বে তেওঁ ভিচিডিচিবোৰত তেওঁৰ দলৰ মানুহ আৰু বিজেপিৰ মানুহবোৰক লৈ কৰ্মীসকলক লৈ তেওঁ ভিচিডিচিবোৰ পুনৰ গঠন কৰিছে একেধৰণৰ কথা হাগ্ৰামা মহিলাই কৰি আছে সেই পইচাবোৰ ভিচিডিচিত দিছে আৰু তাত চূড়ান্ত দুৰ্নীতিৰ আশ্ৰয় তেওঁলোকে গ্ৰহণ কৰিছে এই কমিশ্যন ভাগ তেওঁলোকলৈকে গৈ থাকে গতিকে আমি অসম তৃণমূল কংগ্ৰেছে দাবী কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজক কথা দিয়া ধৰণে প্ৰমোদ বড়োৱে কথা দিয়াৰ ধৰণে তেওঁলোকে অতি শীঘ্ৰে ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰি তেওঁলোকে সাহস দেখুৱাওক যদি বিটিচিৰ পৰা তেওঁলোকে দালাল ৰাজ বন্ধ কৰিব বিচাৰে দুৰ্নীতি বন্ধ কৰিব বিচাৰে তে ভিচিডিচিৰ নিৰ্বাচন পতাৰ বাবে কোনো বিকল্প নাই আমি অসম তৃণমূল কংগ্ৰেছ দলে আমি দাবী উত্থাপন কৰিছো আৰু ইয়াক আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ এতিয়া সাজু হৈছো আমি বিটিচিৰ তীব্ৰ আন্দোলন গঢ়ি তুলিম যেতিয়ালৈকে বিটিচি প্ৰশাসন আৰু অসম চৰকাৰে পঞ্চায়তৰ আইন ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত নকৰে তেতিয়ালৈকে আমি অসম তৃণমূল কংগ্ৰেছ শান্ত নহওঁ